তো গাইজ এইকেইদিন চাইকেল মাৰিছোঁ এমাহমান হ'ল মাৰি আছোঁ চাইকেল চাইকেল নচলোৱা হ'ল দেই কমচে কম কেইবাবছৰ হৈ গ'ল কমচে কম মানে হিচাপ কৰিব লাগিব এতিয়া পাহৰিলোঁ 40 ইয়াৰ্ছ নাই হোৱা ইমান বুঢ়া নাই মানে মই তাৰপৰা সদায় ল' মাৰিম বুলি ভাবোঁ জিমলৈ যাম বুলি ভাবোঁ জিমলৈ যোৱাও নহয় ল' মৰাও নহয় তো চাইকেল এখন লৈ ল'লোঁ লৈ মেলি চাইকেল মাৰি আছোঁ তো আজি গৈছিলোঁ কাকপথাৰ পাৰ হৈ লাজুং পালোঁগৈ তাৰপৰা কেতিয়াবা তালাপলৈ মাৰি দিম কেতিয়াবা মাকুম তো মজা লাগিছে অলপ হালকা হালকা মেহচুচ কৰিছোঁ লগত আৰু এটা আছে বাৰু বক্সে আৰু এটা সেইকেইদিন গুৱাহাটী নাই যোৱা ইমান মিছা কথা ক'ম না তো চলাই আছোঁ আজিকালি মানুহৰ বেমাৰ ধেৰ হৈছে বুলি কোৱা শুনিছোঁ মানে হৈছেই আগাৰ বেমাৰ ক'ৰবাত চুগাৰ হয় ক'ৰবাত বোলে চেনি হয় কাৰোবাৰ বোলে কিডনী ফেইলিয়াৰ তো মৰিবলৈ ভয় সেইকাৰণে এক্সাৰচাইজ কৰিছোঁ চাইকেল চলাই হে ৰেচ লগাবি এই লগৰ এটা আহিছে এইটোৱে ৰেচ লগাম বুলিছে চাং এইটোতো এনেও হাৰিবই হোৱা কাম মোৰ লগত গ'লোঁ আৰু লগাই দেখুৱাম তো আপোনালোকক দেখুৱাব নোৱাৰিম তো লা 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 গৰু ঠাণ্ডা পানীখিনি একদম ধুনীয়াকৈ গা ধুব মন গৈছে আইচ বাথ নেকি আইচ বাথ নহ'লেও মানে নৰ্মেল পানীতে এনেকুৱা পানীত জমা হৈ থকা পকা পুখুৰী চফা পুৰা বা গৈ থকা পানী শিলৰ পানী অৰুণাচলৰ পানীখিনি মই যে গৈ কি মজা লাগিব ন মজা লাগিব দেই চাল পখিলে চৌকাম বল নাম চাই থাকি দিম একদিন গধূলি সময়ত যাম মাৰি দিম ন পাৰিতো যাবলৈ যোনে ওলালে গ'ল অকল এক ৰাতিয়ে থাকিব লাগে চল দে মই পখিলেতো এনে ওলাইছে তালৈ গুচি যাম খাবা কিমান আছে 14 কিলোমিটাৰ আছে 14 28 কিলোমিটাৰ হ'ব এইটো কি হয় দেই কোনখন এই লাষ্ট ৰিলিজ দিছিলে যে কাঞ্চনজংঘা নহয় কোনখন এখন চাইকেলখন ওলাইছে নাই জানো